Hello, namaskar. Welcome to back to my YouTube channel. So guys, আজি আমি অলপ মৰ্ণিং ওলাই আহিলোঁ. চ' ওলাই আহিছোঁ এটা কাৰণত ওলাই আহিছোঁ আৰু সেই কাৰণটো হৈছে আজি আমি ধুবুৰী মহামায়া মন্দিৰ যাম আৰু বহুত মানুহ আছে তলত অলৰেডি আমি আমাৰ ঘৰৰ পৰা নামি আহিলোঁ জাষ্ট নামি আহিলোঁ আৰু বাকী মানুহখিনি চব তললৈ নামি গৈছে মই লগ আমি যোৱা আছোঁ ৰাজদীপ আৰু মই আৰু আমাৰ গোটেইখিনি বন্ধু চন্ধু চব তললৈকে গুচি গৈছে মানে মই গাড়ীখন থ'বলৈ গ'লোঁ ঘৰত চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ দিয়া এয়া চাওক এতিয়া বাৰু মানে পাহাৰৰ মানে আমাৰ আমি য'ত থাকোঁ তাৰে কাষ মানে পাহাৰখনৰ ৰাস্তাটো এতিয়া আমি এনেকৈ চিধি নামি যাই থাকিলে আমি এতিয়া চানমাৰি পাম চানমাৰি ব্লক আমি এতিয়া আৰু বাছত লগ পাই আছোঁ গাইছ ফাইনেলি আমাৰ বাছখন আহি গ'ল এইখন আছাম ষ্টেট টুৰিজিমৰ বাছ হয় আৰু আমাৰ জাৰ্ণিটো এতিয়া আৰম্ভ হ'ব আৰু আমাৰ চাই লওক এইখনে হৈছে আমাৰ বাছ আৰু এতিয়া আমি যাম মহামায়া মন্দিৰ বা তাতে টিলিঙা মন্দিৰ মানে কিন্তু আমি তীৰ্থ ভ্ৰমণতে যাম আৰু এইফালে আমি হেল্ল' এইটো আমাৰ ভাইটি এটা আছে আৰু এইফালে আমি ব্লক ৰেডি নেকি মন্দিৰ যাবলৈ একদম আৰু এইফালে আছে আমাৰ অবিনাশ ইও অলপ লাজ কৰি আছে মানে টোপনি ভাঙা নাই মানে এনেকৈ আছে ফাইনেলি আমি আহি পালোঁ দুধনৈ আৰু দুধনৈত আমি ৰখি কিনে এতিয়া চাহ পানী খালোঁ আৰু খাই লৈ কিনে এতিয়া আৰু 3 ঘণ্টামানৰ ৰাস্তা আছে মহামায়া মন্দিৰলৈ চ' মানুহ এতিয়ালৈ বাছত ফুল হোৱাই নাই আধা আধি হৈ আছে আৰু ইফালে আৰু মানে খাব গৈছে চাহ তাহ খাব গৈছে মানুহবিলাকে আৰু আমিও খালোঁ চাহ পানী ভোক লাগিছিলে ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু ৰখি আছে অকলে বিন্দাছ ধুনীয়াকৈ এই আৰু এটা নামি আহিলে এইটো এটা অবিনাশ কেনেহান ফিলিংছ কেনেহান একো নকয় সি লাজতে একো নকয় তাৰপিছত আমাৰ বাছত গোটেইখিনি আছে মানুহ এইফালে আমাৰ এটা ভাইটি এটা ওলাই আহিব এইটো এটা কেনেহান ফিলিংছ মজা ন আৰু বহিব লাগিব কিন্তু 3 ঘণ্টামান বহিব বোলে সি আৰু এইফালে আছে এবাৰ সেইখন মানে তাতে আছে এয়া হোটেল ব্ৰহ্মপুত্ৰ বুলি আছে তাতে আছে চাহ খায় গোটেইখিনি মানুহ আৰু এইখিনি আমাৰ বাছ আছাম ট্ৰান্সপৰ্ট কৰ্পৰেশ্যনৰ পৰা আমি লৈছোঁ ফাইনেলি মহামায়া যাই কিনে আমি আৰু লগ পাম আৰু চ' গাইজ চ' আমি এতিয়া ফাইনেলি পালোঁ নৰনাৰায়ণ সেতু আৰু এতিয়া নৰনাৰায়ণ সেতুত আমি এণ্টাৰ হ'বলৈ যাই আছোঁ লাহে ব্লক আমি নৰনাৰায়ণ সেতুৰে ওপৰেৰে যাওঁ কেনে লাগে এক্সপিৰিয়েঞ্চটো চাওঁ আৰু এনজয় কৰোঁ চ' আমি এই জাষ্ট নৰনাৰায়ণ সেতু ক্ৰছ কৰি আহি কিনে এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে সোমাই যাই আছোঁ আৰু তাক কি ধুনীয়া চাৰিওফালে গছ গছনি এনেকুৱা সেউজীয়া হৈ থাকিলে বহুত ভাল লাগে যাই কিনে আৰু ট্ৰেভেল কৰিলে মানে এনেকুৱা জংঘলৰ মাজেৰে ৰাস্তাবিলাকেদি যাই বেছি মজা লাগে চ'
চ' গাইজ আহি মহামায়া মন্দিৰ আমি পালোহি গেটেৰে সোমাই আহি আৰু অলপমান ভিতৰত গ'লে মহামায়া মন্দিৰ আৰু সেই মন্দিৰ আমি যাই কেনে মন্দিৰত যাই স্নান ঘাট বুলি এটা জেগা আছে সেই জেগাটোতো যাম আৰু অলপমান গ'লেই পাম মহামায়া মন্দিৰটো চ' ব'লক যাওঁ একেলগে চবে চ' গাইজ মহামায়া মন্দিৰ আমি ফাইনেলি আহি পালোঁ আৰু ইয়াতে চাওক পুৰা একদম মজা লাগিছে আহি পৰিৱেশটো চাওক একবাৰ মই আপোনাক বেক কেমেৰা কৰি দেখাই দি আছোঁ ইয়াৰ পৰিৱেশ চাওক ইয়াৰ ফিল্ড এইখন গাড়ী চাড়ী ৰাখে আৰু ইয়াতে এইফালেতো আপোনাৰ খানা চানা খাই আছে আমাৰ মানুহবিলাক নামি আছে তাত ফাইনেলি টাটা কৰে এতিয়া তেমনি অলপ ফুল চাকি ফুল চুল লৈ আছে আৰু তাৰপিছত আমি বন্ধুৰ ওপৰলৈ যাম আৰু এই আমাৰ আছে বন্ধু মঞ্জিত আছে ইফালে অবিনাশ আছে আৰু নহ'লে আমি ডাইৰেক্ট মন্দিৰত লগ পাই সকলো উঠি গ'ল ওপৰত এতিয়া মই এতিয়া অকলে আছোঁ আৰু মোৰ লগতো আছে আমি দুটাই এতিয়া লাহে লাহে উঠি যাই আছোঁ ইপিনে গৰু আছে আৰু এই আগত চিধাই যাই কিনে এইখিনি মানে মন্দিৰটো এইটো ফাৰ্ষ্ট পাই গণেশ মন্দিৰ ইয়াতে গণেশ মন্দিৰত চাকি তাকি জ্বলাই আমি ভিতৰলৈ সোমাই যাব লাগিব এতিয়া আমি পূজা অলপ কৰি লৈ কিনে লগ পাইছোঁ গাইছ গাইজ ফাইনেলি পূজা কৰা হৈ গ'ল আৰু বেলেগ গোটেই চবেই পূজা কৰি আছে ধুনীয়া কৰি আমাৰ মঞ্জিত মোৰ অবিনাশ ৰাজদীপৰ পূজা কৰা খতম আৰু এতিয়া ওপৰত বোলে কিবা আছে আৰু ইফালে যাই আছোঁ বেক কেমেৰা আপোনাক বেক ফুটেজ দেখাই দি আছোঁ চাই লওক অবিনাশ বান্দৰে ডুপ্লিকেট কুলিৰ মাত দিয়ে দেখো এখোজ দুখোজকে চিৰি উঠি মঞ্জিতেও যাই আছে ইয়া কৰি আৰু ধুনীয়াকৈ যাই আছে এইফালে অবিনাশ আৰু এইফালে ইয়াক মই দেখাই আছোঁ পুৰা ইয়াৰ পিছফালৰ শৰীৰটো আৰু এইফালে আছে আমাৰ আৰ জে পাহি ক্লাব আৰ জে পাহি আৰু এইফালে চাওক একদম ওপৰত যাই পালোঁ বজৰংবলী ফাইনেলি আৰু আগে পিছে অহা নাছিলোঁ আহিম ভাবি আছিলোঁ আজিপুৱা চাইডে একদম ধুবুৰীতে ৰাইড কৰিবলৈ আহিলোঁ আহি পিনে মজাকৈ চিৰি উঠি ভাগৰ লাগি গৈছে গাইছ অৱস্থা এইবিলাক চাওক পূজা কৰোঁতে পেনকো পূজা কৰি দিছে হাত চাত দেখা নাছিল ৰঙা হৈ গৈছে পুৰা দুগুণতে ৰঙা ইয়াৰ নিশ্চয় বহুত ওপৰত গাইছ কি মন্দিৰ হয় গম নাপাওঁ কিন্তু যাই আছোঁ মজা কৰি এতিয়া ৰিং চিং চাব মন নাই মন্দিৰত আহিছোঁ মজাকৈ পূজাটো কৰি লওঁ মজাকৈ পূজাটো কৰি কিনে ৰিং কি গোটেই চেৰিমনি কৰি দিম মজাকৈ পূজাটো কৰি লগ পাইছোঁ পানী মোক লাগিব মোৰে বটল চিনি এইফালে পূজা কৰি আহিলোঁ এতিয়া আৰু এইফালে এটা মন্দিৰ আছে এইটো মন্দিৰটো অলপমান নম কৰি আকৌ এটা হনুমান আছে বোলে ডাঙৰ হনুমান সেইটো চাবলৈও যাম অবিনাশ কেনেকুৱা এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইমৰ কাৰণে একদম পূজা চূজা শেষ কৰি কিনে আহি কিনে ইয়াতে জিৰণি কথাত বহিলোঁ আমি তিনিওটাই এইটো মঞ্জিত অবিনাশ আছে মোৰ পিছফালে আৰু সকলোবোৰ আহি আছে লাহে লাহে চিৰিত নামি আৰু কিবা এটা ভাল লাগিছে বহুত ভাল লাগিছে এতিয়া যাম আমি ইফালে যাম যাই কেনে ধন্যবাদ তোমালৈ কিবা এটা খাই লৈ
আকৌ গাড়ী ষ্টাৰ্ট দিব এইটো মহামায়া স্নান ঘাট চিৰি উঠি উঠি আহি কিনে ফাইনেলি ইফালে আছে স্নান ঘাট শিৱ বাবা মন্দিৰ মহাদেৱ মন্দিৰৰ পৰা আহিলো আই মিন শিৱ বাবা মন্দিৰ আছে ইফালে আমি স্নান ঘাটত সোমালো স্নান ঘাটত সোমাই ইয়াতে সেউজীয়া পৰিৱেশ আৰু এনে একদম বহুত ভাল লাগিছে জেগাখিনি এনেকুৱা লাগে শ্বিলং টাইপো লাগে আৰু মানে এইটো ওপৰত ইফালে আহিলে চুবুৰী টাইপো লাগে চ' আৰু ইফালে যাই অলপ পূজা কৰিলোঁ পূজা চূজা কৰি কিনে তাৰপিছত দোকানত ফটো চটো উঠি বিৰাট কিনে মজা। আকৌ ব্লগটো ষ্টাৰ্ট দি আছোঁ চ' গাইজ কেনেকুৱা অবিনাশ বলক অলপ মজা লাগিছে ন এইফালে বাঘো আছে এইফালে কিবা ৰাক্ষসো আছে এইটো মই ৰাক্ষসৰ মুখখন জুম কৰি দেখা দিছ আৰু ইফালে আমাৰ বজৰংবলী এতিয়া সোমাই যাম মন্দিৰৰ পৰা ওলালো আকৌ ইফালে পালোঁ আমি মহামায়া স্নান ঘাট মানে চিমেণ্টৰ মন্দিৰৰ পৰা আমি এতিয়া ওলালো ওলাই কিনে আকৌ ভাত চাত খালোঁ খোৱা লোৱা হৈ গ'ল তাৰপিছত এতিয়া আমি ঘৰলৈ যাম আৰু 4:30 বজাত ওলাই যাম ইয়াৰ পৰা চ' ভিডিঅ'টো চাই যদি ভাল লাগিলে চ' লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব চ' বাই বাই